আজি মৰিগাঁও নগৰৰ মাজমজিয়াত খিলঞ্জীয়া সুৰক্ষা সমিতি অসম মৰিগাঁও জিলা সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 সম্পূৰ্ণৰূপে বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জাতি জীৱনতে বিত যেনে তেজহীন মাংসহীন চেতনাহীন কংকাল। খিলঞ্জীয়া সুৰক্ষা সমিতিৰ জিলা কাৰ্যালয়ৰ পৰা বাহিৰ হোৱা প্ৰতিবাদী সমদলটোৱে নগৰখনৰ মাজমজিয়াত অসম চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হাই হাই শ্লোগান দি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা পৰিলক্ষিত হয়। বৰ্তমান ভূমিপুত্ৰ প্ৰমুখ্যে অসমত যিসকল অসমীয়া বাস কৰি আছে, গতিকে এইসকল অসমীয়াৰ জীৱনলৈ এটা ভয়ংকৰ ধুমুহা নামি আহিছে বুলি আমি বিবেচনা কৰিছোঁ। আৰু এই ভয়ংকৰ ধুমুহাই এই অসমীয়া জাতিটোক, খিলঞ্জীয়া জাতিটোক এটা সময়ত মৃত্যুৰ অতল গহ্বৰত দলিয়াই দিব বুলি আমাৰ বিশ্বাস। কিয়নো যিহেতু চৰকাৰে নাগৰিকত্ব আইন প্ৰণয়ন কৰি নাগৰিকত্ব দিবলৈ নিৰ্দেশ দিছে, গতিকে এই তাৰ জৰিয়তে আমাৰ অসম ভূমিত এটা সময়ত অনা অসমীয়া তথা বিদেশীৰ দপদপনি নিশ্চয় আজি নহয় 10 বছৰ পাছত বা 20 বছৰ পাছত দপদপনি নিশ্চয় হ'ব। আৰু এই দপদপনি কাৰ ওপৰত হ'ব? আমাৰ ওপৰত হ'ব। এই দপদপনি কাৰ ওপৰত হ'ব? খিলঞ্জীয়া অসমীয়াৰ ওপৰত হ'ব। গতিকে এই যিখন নাগৰিকত্ব প্ৰদানেৰে মানে বিদেশীসকলক নাগৰিকত্ব দিয়াৰ যিটো নিৰ্দেশ দিছে, ইয়াৰ ফলত আমাৰ কি হ'ব? আমাৰ ভূমি সংকোচন হ'ব, আমাৰ অৰ্থনৈতিক পৰিৱেশত ক্ষতি হ'ব, আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত অসমীয়া যুৱকে হাৰাশাস্তিৰ সন্মুখীন হ'ব, ব্যৱসায়িক ক্ষেত্ৰত সন্মুখীন হ'ব, আৰু জনসাধাৰণৰ অসমত বিস্ফোৰণ ঘটিব। আৰু জনসাধাৰণ যেতিয়া বিস্ফোৰণ ঘটিব, এই বিস্ফোৰণে এটা সময়ত কি হ'ব? ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিব। গতিকে এতিয়া কি হৈছে যে ভূমিপুত্ৰ তথা অসমীয়াৰ অস্তিত্বৰ ভয়াৱহ সমস্যা হৈছে। এতিয়া আমাৰ দায়িত্ব হৈছে যে অসমীয়া জাতিক আমি সুৰক্ষা কৰিব লাগে, অসমীয়া জাতিৰ আমি অস্তিত্ব ৰক্ষা কৰিব লাগে, অসমীয়া জাতিৰ যি নিৰাপত্তা, এই নিৰাপত্তাৰ বিষয়ে আমি চিন্তা কৰিব লাগে। গতিকে মই ভাবোঁ যে সংগঠনে অসমীয়া জাতিৰ জীয়াই ৰখা দায়িত্ব নহয়, সকলো অসমীয়াৰে অসমীয়াক জীয়াই ৰখাটো দায়িত্ব। কি কৰ্মচাৰী, কি ব্যৱসায়ী, কি খেতিয়ক, সকলোবিলাকৰে এই ক্ষেত্ৰত দায়িত্ব আছে। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ, আহক আপোনালোকে অসমীয়া আজি জাগ্ৰত হওক, আৰু জাগ্ৰত হৈ এই ভয়ংকৰ আঁচনিসমূহৰ বিৰুদ্ধে থিয় হওক, আৰু অসমীয়া জাতিক ৰক্ষাৰ ক্ষেত্ৰত দায়িত্ব লওক। গতিকে এইটো কথা ক'ব নিমিত্তে আজি আমি স্মাৰকপত্ৰ দিবলৈ আহিছোঁ, আৰু DCৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে কাহ বাতিলৰ বাবে অনুৰোধ জনাইছোঁ, আৰু নাগৰিকত্ব বাতিলৰ বাবে আমি অনুৰোধ জনাইছোঁ। নহ'লে এই ক্ষেত্ৰত আমি অসমীয়া ভৱিষ্যতত ভয়াৱহ সমস্যাৰ সন্মুখীন হ'ম। আৰু সেয়েহে আজি এই সময়তে চৰকাৰকো আমি আহ্বান জনাইছোঁ যে আপোনালোকে ৰাইজৰ ভোটেৰে ৰজা হৈছে, গতিকে ৰাইজক গুৰুত্ব দিব, ৰাইজৰ অভাৱ অনাটনক গুৰুত্ব দিব, ৰাইজে কি বিচাৰে তাক বিশ্লেষণ কৰিব, ৰাইজৰ ভাল কামতে কাম কৰক। আপোনালোকে 5 বছৰ কিয় 100 বছৰ কাৰণে আপোনালোকে শাসনত থাকিব পাৰিব, কিন্তু ৰাইজৰ বিৰুদ্ধে গৈ পেলাই যদি আপোনালোকে বেয়া কামবিলাক কৰে, তেতিয়াহ'লে ৰাইজেতো আপোনালোকক ভোট নিদিব, বা ৰাইজে আপোনালোকৰ পৰা ধীৰে ধীৰে আঁতৰি আহিব। গতিকে সেইকাৰণে কৈছোঁ যে যদি আপোনালোকৰ জাতি মাতি ভেটিৰ প্ৰতি শ্ৰদ্ধা আছে চৰকাৰৰ, যদি প্ৰকৃততে আপোনালোকে হাড়ে হিমজীয়ে ৰন্ধে ৰন্ধে আপোনালোকে জাতিৰ সত্তা আছে, তেতিয়াহ'লে জাতিৰ বাবে আপোনালোকে চিন্তা কৰক, আৰু জাতিৰ বাবে চিন্তা কৰি পেলাই অনামূখীয়া বা বিদেশীসকলক নাগৰিকত্ব প্ৰদানৰ পৰা বিৰত থাকি এই অসমীয়া জাতিৰ উত্তৰণৰ বাবে আপোনালোকে চিন্তা চৰ্চা কৰিব বুলি পেলাই মই আহ্বান জনাইছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ প্ৰতিবেদন, NE8 নিউজ।